লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা টেষ্টি ৰেচিপিটো হৈছে চুঙা দিয়া মাংস। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। বলক তেন্তে আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এতিয়া চুঙা দিয়া মাংস বনাবৰ বাবে ব্ৰইলাৰ মাংস লৈছোঁ। পিঁয়াজ এটা সৰু সৰুকৈ কুটি লৈছোঁ। মছলা লৈছোঁ। আদা নহৰু পেষ্ট অলপ বনাই লৈছোঁ। জলকীয়া 3টা কাটি লৈছোঁ। মিঠাতেল লৈছোঁ আৰু প্ৰয়োজন অনুসৰি নিমখ হালধি। এতিয়া মাংসৰ সৈতে গোটেই সামগ্ৰীখিনি মিহলাই মাংসখিনি অলপ মঠি ল'ম। এয়া মাংসখিনি মঠা হৈ গৈছে। এতিয়া ইয়াতে অকণমান নেমু ৰস দি দিম, ফ্লেভাৰটো ধুনীয়া আহিব। এয়া চুঙা এটা কাটি লৈছোঁ। এতিয়া মাংসখিনি চুঙাটোত ভৰাই দিম। চুঙাটোৰ মুখখন এতিয়া কলপাতেৰে এনেদৰে বন্ধ কৰি দিম। এতিয়া চুঙা জুইত পুৰিব পৰাকৈ ৰেডি হৈ গ'ল। চুঙা পুৰি হৈ গৈছে, মাংস সিজিলে আৰু। এয়া চুঙা দিয়া মাংস পৰিৱেশন কৰিব পৰাকৈ সাজু হৈ গৈছে। ভালদৰে সিজিছে আৰু ধুনীয়া কালাৰো আহিছে। খাবলৈও বিৰাটেই টেষ্টি হয়। এনেও জুইত বনোৱা বস্তু খাবলৈ সোৱাদেই সুকীয়া। আপোনালোকেও ট্ৰাই কৰি চাবচোন এনেদৰে, আৰু খাই ভাল পাব বুলি মই আশা কৰিছোঁ। আজিৰ ৰেচিপিটো আছিল ইমানেই। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ট্ৰাই কৰি চাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু নতুন ভিডিঅ' হ'লে চেনেলটো ছাবস্ক্ৰাইব